সকলোকে নমস্কাৰ জনাই নতুন এটা ৰেচিপিৰ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কচু ফুলৰ ৰেচিপি এটা। ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক এতিয়া ৰেচিপিটো চাওঁ। ৰেচিপিটোৰ বাবে এয়া লৈছোঁ কচু ফুল আৰু এটা কুমলীয়া ঔটেঙা। কচুৰ ফুল টেঙা নিদিয়াকৈ খাব নোৱাৰি, বহুত খজুৱায়। সেইবাবে কুমলীয়া ঔটেঙাৰ লগত ৰান্ধিম। ঔটেঙাৰ লগত ৰান্ধিলে নখজুৱায়। অৱশ্যে যিকোনো টেঙা দি ৰান্ধিব পাৰি। এতিয়া ফুলখিনি প্ৰথমতে কাটি লওঁ। ফুলখিনিৰ ঠাৰিটো কাটি এই অংশটো পেলাই দিছোঁ আৰু সৰু সৰুকৈ কাটি লৈছোঁ। কচুৰ ফুল বহুতে বেলেগ বেলেগ ধৰণেৰে ৰান্ধি খায়। কিছুমানে মাছৰ লগত ৰান্ধি খায়, কিছুমানে পাতত দি খায়, পকৰি বনায়ো খাব পাৰি। মই কিন্তু আজিলৈকে খোৱা নাই, খাই চাব লাগিব এদিন। ফুলটোৰ যে বৰ ধুনীয়া গোন্ধ এটা আছে, একদম মলমলাই আছে। গোটেইখিনি ফুল কাটি ল'লোঁ আৰু এইখিনি পেলাই দিব লাগিব। ঔটেঙাটোও কাটি লৈছোঁ। ওপৰৰ বাকলিকেইখন আঁতৰাই ভিতৰৰ বাকলিকেইখনহে মই কাটি ল'ম। এতিয়া ভালকৈ ধুই দীঘল দীঘলকৈ কাটি ল'ম। ঔটেঙা কাটি ল'লোঁ। কাটি লোৱাৰ পিছত কচু ফুলখিনিও ভালকৈ ধুই ল'লোঁ। এতিয়া এটা চচপেনত পানী আৰু নিমখ দি কচু ফুলখিনি মই 6-7 মিনিটমান সিজাই ল'ম। গেছত পাতি দিছোঁ। কচু ফুল আপোনালোকে কেতিয়াবা খায়নে? যদি খায় কেনেকৈ খায় কমেণ্ট কৰি জনাবচোন। ছয় 7 মিনিটমান উতলাই ল'লোঁ। এতিয়া গেছটো অফ কৰি পানীৰ পৰা টুকি ল'ম। সিজোৱা পানীখিনি পেলাই দিম। এতিয়া গেছত কেৰাহী এখন গৰম কৰি 2 চামুচমান মিঠাতেল দি ভালকৈ গৰম কৰি লৈছোঁ। তেলখিনি গৰম হোৱাত আধা চামুচ পাঁচফোৰণ, ফালি লোৱা 3টা পকা জলকীয়া আৰু কেইফুটামান নহৰু থেতেলিয়াই ভাজি লৈছোঁ। পাঁচফোৰণ নহৰুৰ ভজা গোন্ধটো ওলোৱাৰ লগে লগে এটা ডাঙৰ পিঁয়াজ সৰু সৰুকৈ কাটি ভাজি লৈছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। গেছৰ ফ্লেমটো মিডিয়াম টু ল'ত ৰাখি ভাজি আছোঁ। পিঁয়াজখিনি ভজা হ'লত ঔটেঙাখিনি ভাজি লৈছোঁ। কুমলীয়া ঔটেঙা যে খুব সোনকালে সিজিব। লৰাই লৰাই 3-4 মিনিটমান ভাজি ল'লোঁ। এতিয়া মই ইয়াত দি দিছোঁ সিজাই লোৱা কচু ফুলখিনি আৰু জোখমতে হালধি, 4/1 চামুচ ধনিয়া পাউডাৰ, 4/1 চামুচ জিৰা পাউডাৰ আৰু 4/1 চামুচ ৰেড চিলি পাউডাৰ দিছোঁ। অলপ জ্বলা হ'লে খাবলৈ বেছি ভাল হয়। আমি যিমানটো জোখত খাওঁ সেইটো পৰিমাণৰ জোখতহে মই জ্বলাটো দিছোঁ। আৰু জোখমতে নিমখ দি এতিয়া ভালকৈ লৰাই ভাজি লৈছোঁ। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি কচু ফুল আৰু মছলাখিনি খুব ভালকৈ মিলি যোৱাকৈ ভাজি লৈছোঁ। এতিয়া কুমলীয়া ঔটেঙা আৰু কচু ফুল দুয়োবিধ বস্তুৱে পোৱা যায়। এনেকৈ ৰান্ধি খাই চাবচোন, নখজুৱায়। 2-3 মিনিটমান ভালকৈ ভাজি লোৱাৰ পিছত গেছৰ ফ্লেমটো ল' কৰি 4-5 মিনিটমানৰ কাৰণে এতিয়া ঢাকি দিছোঁ। প্ৰায় 5 মিনিটমান ঢাকি সিজাই লোৱাৰ পিছত এতিয়া ঢাকনখন দাঙি 3-4 মিনিটমান ভাজি ভাজি একেবাৰে শুকানকৈ ভাজি ল'ম। অলপো পানী থাকিব নালাগিব। গেছৰ ফ্লেমটো মিডিয়াম কৰি ভাজি আছোঁ। আৰু কচু ফুলখিনিও হেতাখনেৰে হেঁচি হেঁচি ভাঙি দিছোঁ। অলপ সময় ভাজি লোৱাৰ পিছত এয়া দেখিছেনে, কেৰাহীখনৰ পৰা লাহে লাহে এৰি আহিবলৈ ধৰিছে। আৰু এতিয়া মোৰ কচু ফুলৰ তৰকাৰীখন নমাবৰ হৈ গ'ল আৰু গেছটো অফ কৰি দিছোঁ। এনেকৈ কচু ফুল ভাজি আপোনালোকে নাই খোৱা যদি এবাৰ খাই চাবচোন। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ
আৰু ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগিল কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। নতুন এটা ৰেচিপি লৈ নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।